ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালেই আছোঁ। তো মই এইটো লুকত আছোঁ কাৰণ মই পুৱাই উঠি কিনে অলপ কোৰাণ পঢ়িলোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিলোঁ যাতে আমাক সকলোকে কৰোণা ভাইৰাছৰ এই মহামাৰী ৰোগৰ পৰা আমাক অতি সোনকালে ৰক্ষা কৰে। তো আপোনালোকেও দোৱা কৰি থাকিব আৰু কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে কি কৰি আছে মোক নিশ্চয়কৈ জনাব। আপোনালোকে গৰম পানী ইউজ কৰি থাকিব, খোৱা পানীখিনিও গৰম কৰি খাব আৰু ঘৰ মোচা কাপোৰ ধোৱা সেইখিনিও গৰম পানীয়ে ইউজ কৰিব আৰু ডেটল দি কেনে আপোনালোকে ইউজ কৰিব। তো চেনিটাইজাৰটো আপোনালোকে গমেই পাইছে, চেনিটাইজাৰ ইউজ কৰি থাকিব। দিনত যিমান টাইম পায় আপোনালোকে হাতত ইউজ কৰি থাকিব চেনিটাইজাৰ আৰু টিচু পেপাৰ ইউজ কৰি থাকিব। তো যিমান চাফ চিকুণকৈ ৰাখিম আমি সিমানে আমাৰ কাৰণেই ভাল হ'ব আৰু বাহিৰত নোলোৱাটোৱে বেষ্ট, বাহিৰত নোযোৱাটোৱে ভাল। তো আমি যিমান কম কৰি দিম বাহিৰত যাবলৈ সিমান আমাৰ কাৰণেই ভাল হ'ব। তো নিজৰ জীৱন ৰক্ষা কৰিবলৈ নিজেই কৰিব লাগিব সেইখিনি। তো বেলেগে জাষ্ট উপদেশ দিব পাৰিব, বাট কৰাখিনি আমি নিজেই কৰিব লাগিব। তো আপোনালোকেও ট্ৰাই কৰিব প্লিজ, যাতে ঘৰতে থাকে আৰু ঘৰত থাকি কেনে নিজৰ ফেমিলিক বা নিজৰ পৰিয়ালক কেয়াৰ কৰিব পাৰে। তো গাইজ, আজি মই আপোনালোকক এটা ৰঙালাওৰ মিঠা ৰেচিপি শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকৰ বহুত হেল্পফুল হ'ব আৰু ভালো লাগিব। তো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেদৰে। তো বলক চাই লওক। তো গাইজ, মই আলু আৰু ৰঙালাওখিনি এইদৰে কাটি লৈছোঁ আৰু মই ইয়াতে এটা আলু ইউজ কৰিছোঁ। তাৰপিছত মই ইয়াতে কাটি লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ, 4-5টা জলকীয়া আৰু অলপ ধনিয়া। তাৰপিছত মই গেছত পেনটো গৰম হ'বলৈ দিছোঁ আৰু তাতে দি দিছোঁ কুকিং অইল আৰু তাৰপিছত মই ইয়াতে দি দিছোঁ অলপ ক'লা সৰিয়হ আৰু অলপ কেঁচা জিৰা। তাৰপিছত মই কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ আৰু গোটেইখিনি বস্তু মই ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ভালদৰে ফ্ৰাই হৈ যোৱাৰ পিছত মই দি দিছোঁ ইয়াতে 1 চামুচ নিমখ, আধা চামুচ হালধি আৰু আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ জলকীয়া পাউডাৰ। তো মছলাখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম পিঁয়াজৰ লগত। তো ইয়াতে মই অলপ পানী দি দিম। তো পানী দিলে আমাৰ মছলাখিনি জ্বলি নাযায়। তো পানী দিয়াৰ পিছত ভালদৰে মই মছলাখিনি এইদৰে ভুনি ল'ম আৰু যেতিয়া মছলাৰ পৰা আমাৰ অইল ছেপাৰেট হ'ব ধৰিব তেতিয়া আমি ৰঙালাও আৰু আলুখিনি ইয়াতে ঢালি দিম। তো আমাৰ মছলাখিনি ভালদৰে ভুনা হৈ যোৱাৰ পিছত আমি ইয়াতে ৰঙালাও আৰু আলুখিনি ঢালি দিম আৰু ভালদৰে মিক্স কৰি ল'ম গোটেই মছলাৰ লগত আৰু তাৰপিছত ঢাকি কেনে আমি এইখিনি ভালদৰে ভুনি ল'ম। তো মই মাজে মাজে ঢাকনি গুচাই মই ৰঙালাওখিনি লাৰি থাকিম, নহ'লে তলত লাগি ধৰিব পাৰে। তো আপোনালোকেও মাজে মাজে চাই থাকিব আৰু লৰাই থাকিব আৰু তাৰপাছত আকৌ ঢাকি দিব। 10 মিনিটমান মই ৰঙালাও ভুনাৰ পিছত মই ইয়াতে কেঁচা জলকীয়াখিনি দি দিম আৰু ভালদৰে লৰাই আকৌ ঢাকি দিম। আৰু এয়া আমাৰ ৰঙালাওখিনি ভালদৰে সিজিছে আৰু এতিয়া মই ভালদৰে আৰু একবাৰ লৰাই দিম আৰু তাৰ পাছত ইয়াতে পানী দি দিম। আৰু এয়া মোৰ ৰঙালাওখিনি সিজি গৈছে আৰু তাৰপাছত মই ইয়াতে দি দিম চেনি আৰু এইটোৱে আমাৰ মেইন ইনগ্ৰেডিয়েণ্ট হয়। তো মই ইয়াতে 1.5 চামুচ চেনি ইউজ কৰিছোঁ আৰু এইখিনিয়ে চাফিচিয়েণ্ট হয়। তো বেছি মিঠা হ'লেও খাবলৈ ভাল নালাগে। আৰু একবাৰ মই ভালদৰে ৰঙালাওখিনি মিক্স কৰি ল'ম চেনিৰ লগত আৰু তাৰপাছত ঢাকি কেনে মই আৰু 5 মিনিট বইল হ'বলৈ দিম। আৰু লাষ্টত মই অলপ ধনিয়া দি দিছোঁ আৰু এয়া আমাৰ ৰঙালাওৰ চব্জি হৈ গৈছে আৰু মই এতিয়া গেছটো অফ কৰি দিম।
তো গাইজ এয়া আমাৰ ৰঙালাওৰ ৰেচিপি হৈ গৈছে আৰু চাওক আপোনালোকে ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈ এইটো সঁচাকৈ বহুত টেষ্টি হয় তো আপোনালোকে নিশ্চয় বনাই চাব আশা কৰিছোঁ আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে আৰু আপোনালোকে যদি ঘৰত ট্ৰাই কৰে তো মোক জনাব কেনেকুৱা পালে খাই বাই বাই টেক কেয়াৰ